নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেল এছকে স্কুল অফ ইকনমিক্সলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি HS ছেকেণ্ড ইয়েৰৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক যিটো হৈছে ফাংচনছ অফ মানি বা মুদ্ৰাৰ কাৰ্যাৱলীসমূহৰ ওপৰত ভালকৈ ডিছকাছ কৰিম। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। আমাৰ চেনেলত আমি ইকনমিক্সৰ লগত জড়িত বিভিন্ন টপিকসমূহ আগবঢ়াই থাকোঁ। তেন্তে বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াত ফাংচনছ অফ মানিৰ প্ৰথম ফাংচনটো হৈছে বা মুদ্ৰাৰ কাৰ্যাৱলীৰ প্ৰথম কাৰ্যটো হৈছে মিডিয়াম অফ এক্সচেঞ্জ, বিনিময়ৰ বাহন। মুদ্ৰাই মিডিয়াম অফ এক্সচেঞ্জ বা বিনিময়ৰ বাহন হিচাপে কাম কৰে। যিহেতু বিনিময় প্ৰথা বা যিটো আগতে বাৰ্টাৰ ছিষ্টেম আছিলে, সেই বাৰ্টাৰ ছিষ্টেমত আমাৰ কোনো ধৰণৰ প্ৰপাৰ মাধ্যম নাছিলে। আমি যিকোনো বস্তুৰ সলনি বেলেগ আন বস্তু আনিব পাৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা মুদ্ৰাৰ আৱিষ্কাৰ হ'ল, আমি মুদ্ৰাকে বিনিময়ৰ বাহন হিচাপে ব্যৱহাৰ কৰোঁ বা গ্ৰহণ কৰি ল'লোঁ। গতিকে মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱেই হৈছে বিনিময়ৰ বাহন হিচাপে ই কাম কৰে। আৰু বাৰ্টাৰ ছিষ্টেম বা বিনিময় প্ৰথাত পাৰস্পৰিক অভাৱৰ সামঞ্জস্যহীনতা বুলি এটা অসুবিধা আছিলে। তাৰমানে মোক যিটো বস্তু লাগে আনজনৰ হাতত সেই বস্তুটো নাই, কিন্তু মোৰ হাতত যি বস্তুটো আছে আনজনক সেই বস্তুটো লাগে। তেনেকুৱা ধৰণৰ এটা অভাৱৰ সামঞ্জস্যহীনতাৰ সমস্যা আছিলে আৰু মুদ্ৰাই এই সামঞ্জস্যহীনতাৰ সমস্যাটো দূৰ কৰিলে। দেন নেক্সট কাৰ্যটো হৈছে মিজাৰ অফ ভেলু বা মূল্যৰ পৰিমাপক। মুদ্ৰাই মূল্যৰ একক বা মাপকাঠি হিচাপে কাম কৰে। দ্ৰব্য আৰু সেৱাৰ মূল্য মুদ্ৰাত প্ৰকাশ কৰা হয়। তাৰমানে যেতিয়া বিনিময় প্ৰথা আছিল তেতিয়া আমি বস্তুৰ নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰিছিলোঁ। সৰু বস্তু এটাৰ কাৰণে হয়তো ডাঙৰ বস্তু এটা বিনিময় কৰিব লগা হৈছিলে, বা কম মূল্যৰ বস্তু এটাৰ কাৰণে আমি বেছি মূল্যৰ বস্তু এটা দিব লগা হৈছিলে। কিন্তু যেতিয়াৰ পৰা মুদ্ৰা হ'ল তেতিয়াৰ পৰা আমি নিৰ্দিষ্ট মূল্য পৰিমাপ কৰিব পৰা হ'লোঁ। 10 টকা মূল্যৰ এটা বস্তুৰ কাৰণে আমি 10 টকা দিয়া হ'লোঁ বা 10 টকা মুদ্ৰা দিয়া হ'লোঁ। কিন্তু আগতে হয়তো 10 টকা মূল্যৰ বস্তুটোৰ কাৰণে আমি 20 টকা মূল্যৰ বস্তু দিছিলোঁ। গতিকে মুদ্ৰাই কি কৰিলে, সেই সমস্যাটো দূৰ কৰিলে আৰু এতিয়া আমি মূল্যৰ পৰিমাপক হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰোঁ। দেন নেক্সট পইণ্টটো হৈছে ষ্ট'ৰ অফ ভেলু। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ফাংচন হয় বা এটা বহুত দৰকাৰী কাৰ্যাৱলী হয়, ষ্ট'ৰ অফ ভেলু বা মূল্যৰ ভাণ্ডাৰ। আগতে আমি মূল্যক বহু দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰিছিলোঁ, কাৰণ তেতিয়া আমি বস্তুৰ সলনি বস্তু ব্যৱহাৰ কৰিছিলোঁ বা বিনিময় কৰিছিলোঁ। আৰু বস্তু বা জীৱ জন্তুসমূহকো আমি বহুত দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰোঁ, সি হয়তো বেয়া হৈ যাব। গতিকে আমি তাক বহু দিনলৈ মূল্যটোক সঞ্চয় কৰিব নোৱাৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা মুদ্ৰা আহিল আমি মূল্যক ভাণ্ডাৰ কৰি বা সঞ্চয় কৰি ৰাখিব পাৰোঁ। আপুনি যদি আজি 10 টকীয়া নোট এটা সাঁচি ৰাখে, ভৱিষ্যতলৈ আপুনি 10 বছৰ পিছতো সেই 10 টকা মূল্যটোক আপুনি ব্যৱহাৰ কৰিব পাৰিব। কিন্তু বস্তুৰ ক্ষেত্ৰত সেইটো আমি নোৱাৰিম। গতিকে এইটো হৈছে এটা ইম্পৰ্টেণ্ট কাৰ্য। দেন নেক্সট হৈছে ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পে'মেণ্ট, স্থগিত দেনা পাওনাৰ মান। মুদ্ৰা যেতিয়াৰ পৰা আৱিষ্কাৰ হ'ল তেতিয়াৰ পৰা আমি আনক পইচা দিব পাৰোঁ বা ঋণ দিব পাৰোঁ, আৰু কাৰোবাক যদি আমি পইচা দিবলৈ থাকে সেইটো আমি ইন ফিউচাৰ দিব পাৰোঁ। গতিকে মুদ্ৰাই আমাক স্থগিত দেনা পাওনাৰ মান নিৰ্ধাৰণ কৰাটো সহায় কৰিলে। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। যদি চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, লগৰ বন্ধুবৰ্গলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব।